স্মাৰ্ট মানুহৰ কেইটামান গোপন কথা জানো আহক। কেৱল IQ বেছি হোৱা বা স্মৃতি শক্তি বেছি হোৱা মানে এজন মানুহক স্মাৰ্ট নুবুজায়। স্মাৰ্টনেছ হৈছে এজন মানুহৰ সময় আৰু পৰিৱেশ অনুযায়ী নিজৰ মনটোক সঠিক ব্যৱহাৰ কৰি নিজৰ জীৱনটোক ধনাত্মক পৰিৱৰ্তন আনিব পাৰে। এতিয়া জানো আহক এজন স্মাৰ্ট মানুহৰ কেইটামান বৈশিষ্ট্য। প্ৰথম বৈশিষ্ট্য, অযথা কাৰো সৈতে সম্পৰ্ক ৰক্ষা নকৰা। অৰ্থাৎ এজন স্মাৰ্ট মানুহে সকলো সময়তে আনৰ সৈতে সম্পৰ্ক ৰক্ষা কৰা, অদৰকাৰী কথা বতৰাত মচগুল হোৱা, আনৰ কথাত অদৰকাৰী মন্তব্য দিয়া আদি কাৰ্যৰ পৰা বিৰত থাকে। দ্বিতীয় বৈশিষ্ট্য, তেওঁলোকে বিভিন্ন উৎসৰ পৰা আজীৱন শিক্ষা গ্ৰহণ কৰি থাকে। ইয়াৰ অৰ্থ হৈছে স্মাৰ্ট লোকৰ শিক্ষা গ্ৰহণ কেতিয়াও শেষ নহয়। বেছিভাগ সৰ্বসাধাৰণ লোকৰ শিক্ষা কলেজ ইউনিভাৰ্চিটি পাছ কৰাৰ পাছত পৰিসমাপ্তি হয়। কিন্তু এজন স্মাৰ্ট লোকৰ নিজৰ বাবে যেতিয়া জ্ঞানৰ প্ৰয়োজন হয় বুলি ভাবে, তেতিয়াই সেই জ্ঞান আহৰণ কৰিবৰ বাবে সময়, শক্তি আৰু ধৈৰ্য অটুট থাকে। তৃতীয় বৈশিষ্ট্য, তেওঁলোকে যিকোনো পৰিস্থিতিতে নিজক নিয়ন্ত্ৰণ ৰাখিব জানে। অৰ্থাৎ স্মাৰ্ট লোকে কোনো পৰিৱেশতে আৱেগৰ বশৱৰ্তী হৈ নিজৰ উদ্দেশ্য পাহৰি নেপেলায়। স্মাৰ্ট লোকসকলে জানে যে নিজৰ লক্ষ্য আৰু উদ্দেশ্য উপনীত হ'বলৈ সকলো সময়তে কঠোৰ শ্ৰম আৰু মনৰ দৃঢ়তা থাকিব লাগিব। চতুৰ্থ বৈশিষ্ট্য, স্মাৰ্ট লোকসকলে পৰিশ্ৰম কৰিবলৈ আৰু ফূৰ্তি কৰিবলৈ কুণ্ঠাবোধ নকৰে। অৰ্থাৎ স্মাৰ্ট লোকসকলে জানে যে যদি কঠোৰ পৰিশ্ৰম কৰে তেন্তে সফল হ'বই। সেইবাবে তেওঁলোকে হাত সাৱটি বহি নাথাকি পৰিশ্ৰম কৰে আৰু জীৱনটো উপভোগ কৰে। পঞ্চম বৈশিষ্ট্য, স্মাৰ্ট লোকসকলে আনে কৰা ভুলৰ পৰা শিক্ষা লয়। ইয়াৰ অৰ্থ হৈছে স্মাৰ্ট লোকসকলে নিজে ভুল কৰি শিকিবলৈ বহি নাথাকে। তেওঁলোকে আনে কৰি যোৱা ভুলৰ পৰা শিক্ষা লয়, কাৰণ তেওঁলোকে সময়ক বহুত গুৰুত্ব প্ৰদান কৰে। আমাৰ ভিডিঅ'টো চাই ভাল পাইছে যদি লাইক, শ্বেয়াৰ কৰি দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।